আচলতে আমি আমাৰ মুখখন কেতিয়া কেতিয়া আমি বন্ধ কৰিব লাগে। কাৰণ যেতিয়া আমি কিবা এটা ঘটনা সম্পূৰ্ণ নাজানাকে আমি যদি মুখখন খুলি দিব বিচাৰোঁ, তেতিয়া আমাৰ হয়তো ভুল হ'ব পাৰে। কাৰণ আমি নাজানাকে একো ক'ব নালাগে, আগতে জানিব লাগে, তাৰপিছতহে ক'ব লাগে। ২ নম্বৰ, আপুনি কেতিয়াবা নিজৰ সম্পৰ্কৰ কথা আনৰ আগত কৈ নিদিব। কাৰণ সম্পৰ্ক এটা বনাবলৈ হ'লে সাগৰৰ মাজত বিল্ডিং বনোৱাৰ নিচিনা কাহিনী। সম্পৰ্কটো ভাঙিবলৈ হ'লে আপোনাক ১ ছেকেণ্ড সময় নালাগে। সেইকাৰণে সম্পৰ্কৰ কথাও আনৰ আগত নক'ব। আৰু কেতিয়াবা নিজৰ দুৰ্বলতাৰ কথাও আনৰ আগত নক'ব। কাৰণ যি মানুহৰ আগত আপুনি নিজৰ দুৰ্বলতাৰ কথা কৈ দিয়ে, সেই মানুহৰ আগতহে আপুনি সৰু হ'ব লাগে, কাৰণ আপোনাৰ দুৰ্বলতাটোৰ কাৰণে। সেইকাৰণে আৰু এটা কথা, আপোনাৰ যেতিয়া কেতিয়াবা খং উঠে, তেতিয়া আপুনি মুখখন বন্ধ কৰিব লাগে। কাৰণ খঙৰ মাজত আমি কেতিয়াবা কিছুমান কথা কৈ দিওঁ। দি উঠি আমি পিছত আকৌ নিজকে নিজে লাজ পাবলগীয়া হয়। কাৰণ আমি খঙত যিকোনো কথা কৈ দিওঁ, পিছত আকৌ আমি নিজকে নিজে লাজ পাওঁ। ভালে থাকিব।